স্বাগতম জনাইছো আমাৰ চেনেলৰ অইন এটা ভিডিঅ'লৈ। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব। শিল্পী শিখাই ছ'চিয়েল মিডিয়া হেণ্ডেল যোগেদি শ্বেয়াৰ কৰিলে এটি পোষ্ট। নিশ্চয় আপোনালোকৰ মনত আছে যোৱা কেইদিনমান আগতে অভিনেত্ৰী শিল্পী শিখাৰ কন্যা সন্তান পুৱতিৰ অন্নপ্ৰসন হৈ গৈছিল। নিশ্চয় আপোনালোকে সেই কথা জানে। আৰু অভিনেত্ৰী শিল্পী শিখাই ছ'চিয়েল মিডিয়া হেণ্ডেলত শ্বেয়াৰ কৰা আন এটি পোষ্টত আমি দেখিবলৈ পাইছোঁ গুৱাহাটীত তেখেতে এটি সৰু চাই পাৰ্টি দিয়া আমি দেখিবলৈ পাইছোঁ। অভিনেত্ৰীগৰাকীয়ে ছ'চিয়েল মিডিয়া হেণ্ডেলত শ্বেয়াৰ কৰা কেইখনমান স্থিৰ চিত্ৰ আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে পাৰ্টিৰ বিভিন্ন ফটো।